খাৰুপিটিয়াত অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনত 10 গৰাকীকৈ বয়োজ্যেষ্ঠ ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন খাৰুপিটিয়া মিলনজ্যোতি শাখা সাহিত্য সভাৰ। বহাগৰ প্ৰথম দিনাই খাৰুপিটিয়াত দেখা গ'ল সকলো সম্প্ৰদায়ৰ লোকৰ মহামিলন। আজি বাপতি সাহোন ৰঙালী বিহু, হনুমান জয়ন্তী, ইফালে চলিছে মুছলমান সম্প্ৰদায়ৰ পবিত্ৰ ৰমজান মাহ আৰু ইয়াৰ মাজতে নৱবৰ্ষৰ প্ৰথম দিনত খাৰুপিটিয়াত দেখা গ'ল সাহিত্য সভাৰ নিজৰ দিন উপলক্ষে বিভিন্ন সম্প্ৰদায়ৰ 10 গৰাকীকৈ অৱসৰী শিক্ষক, সাহিত্যিক, সমাজসেৱকক অসম সাহিত্য সভাৰ নিৰ্দেশ মৰ্মে খাৰুপিটিয়া মিলনজ্যোতি শাখা সাহিত্য সভাৰ উদ্যোগত সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ফুলাম গামোচা, মানপত্ৰ আদিৰে ঘৰে ঘৰে গৈ বয়োজ্যেষ্ঠ ব্যক্তিসকলক সম্বৰ্ধনা জ্ঞাপন কৰে খাৰুপিটিয়া মিলনজ্যোতি শাখা সাহিত্য সভাৰ বিষয়ববীয়াসকলে। নৱবৰ্ষৰ প্ৰথম দিনত সাহিত্য সভাৰ এনে পদক্ষেপক শলাগ লৈছে বহুতে। আজি এটা সমন্বয়ৰ দিন। এফালে হনুমান জয়ন্তী, মহাবীৰ জয়ন্তী, আমাৰ ৰমজান মাহ চলি আছে। এই ওচৰতে কীৰ্তনৰ আমি শব্দ শুনি আছোঁ। গতিকে খুব পবিত্ৰ এটা দিন বুলি মই ভাবিছোঁ আজি। আৰু এই বহাগৰ দিনটোত আমাৰ অসম সাহিত্য সভাৰ পৰা মংগলদৈ জিলা সাহিত্য সভাৰ নিৰ্দেশ মৰ্মে আমি মিলনজ্যোতি শাখা সাহিত্য সভাই আজি আমি অৱসৰী শিক্ষক আৰু সমাজকৰ্মী 10 গৰাকীক আমি আজি সম্বৰ্ধনা জনাইছোঁ। আৰু এই সম্বৰ্ধনা জনাই আমি নিজকে ধন্য মানিছোঁ। আৰু এটা যে সমন্বয় সৃষ্টি কৰিছে সেই কথাটো আমি অনুভৱ কৰিছোঁ অসম সাহিত্য সভাই। পোনপ্ৰথমেই মিলনজ্যোতি সাহিত্য সভাৰ মাননীয়া সভানেত্ৰী, উপসভাপতি আৰু অন্যান্য বিষয়ববীয়াসকলক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। আজিৰ এটা বৰ পবিত্ৰ দিন। এফালে আমাৰ বাপতি সাহোন ৰঙালী বিহু, আজি মানুহ বিহু, ইফালে নতুন বছৰ, তাৰ পাছত জৈনসকলৰ হৈ আছে মহাবীৰ জয়ন্তী, আকৌ হনুমান জয়ন্তী, ইফালে আমাৰ নতুন পট্টিত ডাঙৰকৈ কীৰ্তন হৈ আছে আৰু এটা ডাঙৰ সম্প্ৰদায়ৰ এটা পবিত্ৰ মাহ ৰমজান মাহ, তাত ৰোজা চলি আছে। গতিকে এই যে পবিত্ৰতাৰ এটা সমন্বয়, এই সমন্বয়ত আমাক আজি যে সম্বৰ্ধিত কৰিছে তাৰ কাৰণে মই সাহিত্য সভা আৰু মিলনজ্যোতি সাহিত্য সভাৰ বৰকৈ শলাগ লৈছোঁ। আৰু সকলো বিষয়ববীয়া আৰু যিসকলৰ উদ্দীপনা, যিসকলৰ প্ৰচেষ্টা এই অনুষ্ঠান আয়োজিত হৈছে তেখেতসকলক মই